हेलो एवरीवन गुड मॉर्निंग সকলোকে স্বাগতম জনাইছো মোৰ ভিডিওলৈ তো আজি ভিডিওটো হৈছে হোম টুৰ ভিডিও আৰু মই আছো এতিয়া মোৰ মাৰ ঘৰত আৰু মাৰ ঘৰখনে আজি আপোনালোকৰ লগত শেয়াৰ কৰিম হোম টুৰ আৰু এইখনে হৈছে মোৰ জন্মস্থান তথা মোৰ হৈহ পাৰ কৰা ঘৰখন আৰু এইটো হৈছে মেইন গেট ইফালে হুমাই গৈ এইখন প্ৰথমে হৈছে ইয়া গাড়ীৰ ঘৰ আৰু ইফালে এটো হৈছে আমাৰ ফাৰ্মেসি ভিতৰ ফালে দেখাইছো আৰু ৰাস্তাৰ পিনে দেখুৱা নাই আৰু ইফালে এটো হৈছে ভাইটি ৰুম হৰু ভাইটি ৰুম এটো হৈছে আমাৰ টুকটুকৰ ফটো এয়া অন্নপাহনত ফটো শুট কৰিছিল যে সেইখন ফটো ভাইটি ৰুমৰ পৰা হুমাই আহি ইফালে আছে আমাৰ ৰুম মানে মাহতৰ ৰুম আৰু ইফালেও যাব পাৰি ইফালে গৈ মাছে ডাঙৰ ভাইটি ৰুম আছে এটো আৰু এটো হৈছে ডাঙৰ ভাইটি ৰুম আৰু ইফালে ভিতৰ ফালে আৰু এটা ৰুম আছে মানে বেডৰুম আছে আৰু এটা আৰু ইয়াতে মোৰ দেউতাৰ ফটো মোৰ বিয়াৰ পিছত এবছৰ পিছতে মোৰ দেউতা ঢুকাইছিলে মোৰ দেউতা এজন মানে হোমিওপেথিক ডাক্তৰ আছিল আৰু এতিয়া বৰ্তমান দেউতা নোহোৱাত মানে ভাইটি এতিয়া ফাৰ্মেসিখন চলাই আছে আৰু ডাঙৰ ভাইটি ৰুমৰ পৰা ওলাই আহি ইফালে ৰাইট সাইডত আছে আমাৰ বাথৰুম আৰু ইফালে আছে চুতাল আৰু ইফালে হুমাই গৈ আমাৰ বেডৰুম আছে মানে মাহতৰ ৰুম আছে ইফালে পিছফালে দেখাইছিল যে সেইখন ঘৰে আৰু প্ৰথমে এটো হৈছে গুহাইঘৰ আৰু এইখন হৈছে আমাৰ পাকঘৰ আৰু এতিয়া মই পাকঘৰখনো ভালকে দেখাই দিছো আমাৰ গাঁৱৰ পাকঘৰ ইফালে সবজি মায়ে কাটি ৰাখিছে দুপৰীয়া বনাবৰ কাৰণে
আৰু পাকঘৰৰ পৰা ওলাই আহি ইফালে মানে ৰাইট চাইডত আছে, ইয়াত বৰ্তন চৰ্তন ধোৱা হয়, কেতিয়াবা কাপোৰ চাপোৰো ধোৱা হয় ইয়াত। আৰু ইয়াত ৰখা হৈছে তেনেকৈ। আৰু ইফালে আৰু এখন ঘৰ আছে। এইটো মানে আগতে পিৰালি কৰা আছিলে দেউতা থাকোঁতে, আৰু দেউতা ঢুকোৱাৰ পিছত ভাইটিয়ে এইটো বনাই লৈছে। ইয়াত কোনো নাথাকে মানে বনাইছে, মানে কেতিয়াবা লাগে আলহী চালহী আহিলে। আৰু আমাৰ ফাৰ্মেচিত কেতিয়াবা মানে পেচেণ্ট আহে যে থাকিবলগীয়া হয়, কেতিয়াবা দূৰৰ পৰা আহে, তেতিয়া মানে থাকে যে, সেইকাৰণে মানে ৰুমকেইটা বনাই লৈছে আৰু ভাইটিয়ে।